হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক 2027 দিবা তেওঁলোকে এইকেইদিন বহুতে সুধি আছিলা যে ছাৰ অসমত বানপানীৰ যি ভয়ংকৰ ৰূপ লৈছে, তো এতিয়া বহুতো স্কুলত বানপানী হৈ আছে বা বহুতো জেগাত এতিয়াও বানপানী হৈ আছে। তো আমাৰ স্কুল এতিয়াও খোলা নাই বা আমি স্কুল যাব পৰা পৰিস্থিতিত বৰ্তমান নাই আৰু এনেকা বহুতো ঠাইত হৈ আছে। তো এতিয়া তোমালোকৰ স্কুল কলেজ যিহেতু যাব পৰা নাই, কিন্তু তোমালোকৰ যিসকলে মেট্ৰিক 2027 দিবা পৰীক্ষালৈও ইমান দিন নাই, তো তোমালোকৰ মেট্ৰিক পৰীক্ষা কেনচেল হ'ব নেকি বা তোমালোকৰ পৰীক্ষা পষ্টপন কৰিব নেকি? নৰ্মেলিটো তোমালোকৰ ফেব্ৰুৱাৰীত এক্সাম অনুষ্ঠিত কৰে। তো বানপানীৰ সমস্যাৰ কাৰণে তোমালোকৰ যদি স্কুল কলেজ বন্ধ থাকে বা তোমালোকে স্কুল কলেজ যাব নোৱাৰা, এক্সাম অনুষ্ঠিত কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত তোমালোকৰ পৰীক্ষা কেনচেল হৈ তোমালোকক COVID-19ৰ নিচিনা পাছ কৰাই দিব নেকি বা তোমালোকৰ পৰীক্ষা পষ্টপন হ'ব নেকি? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত তোমালোকৰ লগত ডিটেইলছত ডিছকাছ কৰিব গৈ আছোঁ, গতিকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। আৰু যদি তোমালোকে আমাৰ চেনেলত আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, বা যদি কোনোবাই ফেচবুক পেজত চাই আছা তেন্তে তোমালোকে আমাৰ পেজটো ফ'ল' কৰি ৰাখিবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি বৰ্তমান চোৱা উজনি অসম বা নামনি অসমত চোৱা, উজনি অসমত বৰ্তমান বানপানীৰ ভয়ংকৰ পৰিস্থিতি হৈছে, এইটো তোমালোকে জানাই। কিন্তু বৰ্তমান নামনি অসমতো কিন্তু বানপানী হৈ আছে এইকেইদিনৰ পৰা। তো উজনি অসমত এতিয়াও বহুতো মেক্সিমাম স্কুল কলেজত একদম পানী ভৰ্তি হৈ আছে, এতিয়ালৈকে স্কুল কলেজ খুলিব পৰা নাই বা ষ্টুডেণ্টে স্কুল কলেজত যাব পৰা নাই। তাৰপাছত এতিয়া নামনি অসমতো ষ্টাৰ্ট হৈছে বানপানী হোৱা, আৰু নামনি অসমতো এতিয়াও বহুতো স্কুলত বানপানী হৈ গৈছে। তো স্কুল কলেজ তোমালোকৰ বহুতো জেগাত বন্ধ হৈ আছে বা বহুতো জেগাত খুলিছে। তো এতিয়া তোমালোকৰ যিসকলে মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ হাফ ইয়াৰলি এক্সাম অনুষ্ঠিত কৰিব লাগিব, আকৌ প্ৰি ফাইনেল এক্সাম অনুষ্ঠিত কৰিব, তাৰপাছত তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষা হ'ব। কিন্তু যদি তোমালোকৰ স্কুল কলেজত বানপানী হৈ থাকে, তোমালোকৰ হাফ ইয়াৰলি প্ৰি ফাইনেল এক্সাম অনুষ্ঠিত কৰিব নোৱাৰে, তোমালোকৰ ফেব্ৰুৱাৰী মান্থত কেনেকৈ মেট্ৰিক ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিব? তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সেই ৰিজনটোৰ কাৰণে মাইণ্ডত আহিছে যে তোমালোকৰ পৰীক্ষা কেনচেল হ'ব নেকি, COVID-19ৰ নিচিনা তোমালোকক চবকে এক্সাম নোলোৱাকৈ পাছ কৰাই দিব নেকি, বা তোমালোকৰ পৰীক্ষা পষ্টপন কৰিব নেকি? তো ছাত্ৰ ছাত্ৰীসকল চোৱা, তোমালোকৰ এতিয়ালৈকে এনে কোনো নটিফিকেশ্যন অহা নাই যে তোমালোকৰ পৰীক্ষা পষ্টপন কৰিব বা তোমালোকৰ পৰীক্ষা কেনচেল কৰি COVID-19ৰ নিচিনা পাছ কৰাই দিব। কিন্তু তোমালোকে মেক্সিমাম চান্স আছে তোমালোকৰ পৰীক্ষা পষ্টপন কৰি দিয়াৰ, কিয়নো তোমালোকৰ এনেকৈ বানপানীৰ সমস্যাৰ কাৰণে যদি তোমালোকৰ 2-3 মাহ এপিনে গুচি যায়, স্কুল কলেজ খুলিব নোৱাৰে, তেনে ক্ষেত্ৰত ডেফিনেটলি তোমালোকৰ পৰীক্ষা পষ্টপন কৰি 2-3 মাহ পাছত দিব। এনে নৰ্মেলি তোমালোকৰ পৰীক্ষা অনুষ্ঠিত কৰে ফেব্ৰুৱাৰী মান্থত। তো এতিয়া যদি বানপানীৰ সমস্যাৰ কাৰণে 2-3 মাহ স্কুল কলেজ খুলিব নোৱাৰে, ডেফিনেটলি তোমালোকৰ পৰীক্ষাও 2-3 মাহ পষ্টপন কৰিব, কিন্তু পৰীক্ষা যে কেনচেল কৰিব তাৰ কিন্তু একদম চান্স নাই। তো তোমালোকে এইবোৰ মাইণ্ডলৈ ইমান নানিবা। যদি তোমালোকৰ তাত বানপানী হৈছে, স্কুল কলেজ বন্ধ হৈ আছে, তেন্তে তোমালোকৰ ডেফিনেটলি পষ্টপন কৰিব পৰীক্ষা। যদি গোটেই অসম যদি এনেকুৱা বেছি পৰিস্থিতি বেয়া হয়, তেনে ক্ষেত্ৰত ডেফিনেটলি তোমালোকৰ পৰীক্ষা পষ্টপন কৰিব, কিন্তু পৰীক্ষা কেনচেল কৰাৰ এতিয়ালৈকে কিন্তু 1%ও চান্স আছে বুলি ক'ব নোৱাৰি। তো আগলৈ দেখা যাব কি হয়। তোমালোকে এতিয়া যদি স্কুল কলেজ যিসকলৰ খুলিছে তেওঁলোকে যদি স্কুল কলেজত ক্লাছ চলি আছে তেন্তে তোমালোকে ক্লাছ কৰা বা স্কুলত যেনেকৈ কৈ আছে সেইমতে ফ'ল' কৰা, আৰু য'ত এতিয়ালৈকে স্কুল কলেজ খোলা নাই তেওঁলোকক নিশ্চয় চৰকাৰে কিবা ব্যৱস্থা ল'ব। কিন্তু এতিয়ালৈকে অফিচিয়েলি একো নটিফিকেশ্যন অহা নাই যে তোমালোকৰ পৰীক্ষা কেনচেল হ'ব বা পৰীক্ষা পষ্টপন কৰিব। তো এইবোৰ তোমালোকে ভাবি নাথাকিবা। যদি তোমালোকে পঢ়া শুনা কৰা পৰিস্থিতিত আছা তেন্তে তোমালোকে পঢ়া শুনা কৰি যোৱা, আৰু তোমালোকক আমি যিমান পাৰোঁ হেল্প কৰিবলৈ ট্ৰাই কৰিম, আৰু অফিচিয়েল নটিফিকেশ্যন অহাৰ লগে লগে তোমালোকে আমাৰ চেনেলৰ জৰিয়তে নিশ্চয় আপডেট পাই যাবা। তো ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ এই ডাউটটো ক্লিয়াৰ হৈ গৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক আৰু এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰোঁ। এই আপডেটটো হৈছে যে তোমালোকে জানাই বৰ্তমান নিউ পেটাৰ্ণত পৰীক্ষা অনুষ্ঠিত কৰে। তো নিউ পেটাৰ্ণ বুলি ক'লে বহুতো ষ্টুডেণ্টে ভয় খায়, ক'ৰ পৰা পঢ়িলে কমন পৰিব। তো তাৰ কাৰণে তোমালোকৰ কাৰণে আমাৰ IH টেক আছামৰ যোনসকল ফেকাল্টি আছে তেওঁলোকে তোমালোকৰ বাবে অল ছাবজেক্টৰ থিয়ৰী আৰু MCQs বনাইছে ফুল্লি নিউ পেটাৰ্ণৰ ওপৰত বেছ কৰি, য'ত নেকি তোমালোকৰ থিয়ৰী নোটছখিনি মেট্ৰিকত 90+ পোৱা ষ্টুডেণ্ট
ষ্টুডেণ্টৰ হেণ্ড ৰিটেন নোটছ ইয়াতে তোমালোকৰ সন্মুখত মই 2-3টা মান ডেমো পেজ দেখাই দিছোঁ এনেকা হেণ্ড ৰিটেন হ'ব ইংলিছ আছামিজ দুইটা মিডিয়ামৰে আৰু বাকী যোনবোৰ MCQs আছে সেই MCQsবোৰ আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিচাৰ্চ কৰি তোমালোকৰ বাবে বনাইছে আৰু এইখিনি লৈ তোমালোকে ভালকে যদি পঢ়া তেন্তে তোমালোকে 100% কমন পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ এইখিনি তোমালোকে যদি ল'ব বিচাৰা তেন্তে স্ক্ৰীনত দিয়া এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে HSLC 2027 বুলি মেছেজ দিবা তেতিয়া আমাৰ টিমে তোমালোকক ৰিপ্লাই দিব আৰু তোমালোকে এইখিনি যদি অল সাবজেক্ট একেলগে লৈ লোৱা মাত্ৰ 599 তে তোমালোকে অল পাই যাবা আৰু যদি কোনোবাই ভাবা সিঙ্গেল সাবজেক্ট ল'বা তেন্তে এটা সাবজেক্টত তোমালোকে মাত্ৰ 149 रुपीस পেমেন্ট কৰিব লাগিব 149 रुपीसতে তোমালোকে সিঙ্গেল সাবজেক্ট পাই যাবা আৰু এইখিনি তোমালোকক হোৱাটছআপত PDF ফৰমেটত হে দিয়া হ'ব বহুতে হুদি থাকে ঘৰত ডেলিভাৰী হ'ব নেকি তো ই-বুক মানে হোৱাটছআপত PDF ফৰমেটত হে পায় এটো ঘৰত তেনেকে ফিজিক্যাল বুক হিচাপে ডেলিভাৰী নহয় আৰু তোমালোকৰ এইখিনি আগৰ সেৱা আৰু বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ আসামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ ষ্টুডেণ্ট সকলৰ কাৰণে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ল'ব বিচাৰা এতিয়া তোমালোকে মেছেজ দিয়া আৰু তোমালোকৰ যদি এই টপিক ৰিগাৰ্ডিং কিবা ডাউট থাকে নিশ্চয় তোমালোকে কমেন্টছত সুধিবা আমি ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম তো আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং IH Tech Assam